तामुलपुराव देरहानायनि थांखिजोंसो बिसायख'थियाव बाहागो लादों प्रमद बर'आ नंगौ 43 नं तामुलपुर विधानसभा बियाबाव देरहानायनि थांखिजोंसो बिसायख'थियाव बाहागो लादों प्रमद बर'आ तामुलपुर विधानसभा एसटी बियाबखौ गुबुन बीजेपी दलनि आखायाव हगारनानै जों होनो हाया जायनि थाखाय तामुलपुर जिल्लानि थागिबि प्रमद बर'खौ इउपिपिएल हान्जाया बिजाथि महरै फसंदों तामुलपुर विधानसभा बियाबनिफ्राय देरहानानै आसामाव सोरखार दाफुंनायनि उनाव मोनसे गिदिर बिबानखौ प्रमद बर'नो होनाय जागोन होननानै गोख्रों रावजों बुंथियो इउजि ब्रह्म बिथाङा तामुलपुर जिल्लानि दाब दाब जायगाफोरावनो इउजि ब्रह्मआ मैया इउपिपिएल हान्जानि जानानै प्रमद बर'नि थाखाय बिसायख'थि फोसावदिं मेलाव बाहागो लानानै रायजोफोरजों लोगोसे सावरायो प्रमद बर'आ बिटिसिनि गाहाय खुंगिरि जानाय समाव तामुलपुरखौ जिल्ला महरै गायसंबाय तामुलपुराव मेडिकेल कलेज एन्ड हस्पिटाल फाग्लादिया दैमानि सायाव दालां बाल्टी दैमायाव दालां बायदिजों लोगोसेनो गोबां लामा दालां मावखुलि बाथौ सिबिसालि ब्रह्म मन्दिर मस्जिद गिर्जा बायदिजों लोगोसे गोबां जौगाथायनि खामानिखौ मावफुंनानै होबाय इउपिपिएल हान्जाया गोबां आइजोफोरनो होलांनाय अरुणोदय आसनिखौ बिपिएफनि बिबानगिरिफोरा दाननानै होलांदोंमोन बिसोरनो गोदानै अरुणोदय आसनि होनो थाखाय एमएलए देरहाखांनायनि उनावनो होफिननाय जागोन बे खेबावबो तामुलपुर जिल्लायावनो थानानै रायजोफोरनि थाखाय गोख्रों खामानि मावनो थांखि लानानै एमएलए बिसायख'थियाव प्रमद बर'आ बाहागो लादों होनना इउजि ब्रह्मआ फोरमायथियो ইউপিপিএল জিন্দাবাদ ডক্টর শমীর ভোট দিও ডক্টর শমীর ভোট দিও ডক্টর শমীর ভোট দিও প্রমোদ বড় জিন্দাবাদ প্রমোদ বড় জিন্দাবাদ পবিত্র বড় জিন্দাবাদ পবিত্র বড় জিন্দাবাদ পণ্ডটা মানে তেওঁলোকে বিজেপি আৰু বিপিএফৰ মিত্ৰতাৰ এটা অংকটোলৈ কৈ আছে মানে আজি আমাৰ মুখ্যমন্ত্ৰীয়েও কৈ গৈছে ইয়াত 15টা এনডিএৰো যাব কিন্তু এইবিলাক দাবী কৰাটো মানে প্ৰত্যেকটো ৰাজনৈতিক দলৰে এটা ধৰ্ম হয় ইলেকশ্যনত আমিও দাবী কৰিব পাৰোঁ 15টা কিন্তু এইটো নাযাওঁ আৰু 15টা পাবৰ কাৰণে বিপিএফে 15টা খেলিব লাগিছিল 4টা বিজেপিক এৰি দিলে কি হয় বিটিসি ইলেকশন 2025 বিজেপি হাতাও ইউপিপিএল হাতাও বুলি শ্লোগান দিছিলে যাক হাতাও বুলি শ্লোগান দিছিল ইহঁতৰ লগত মিত্ৰতা কিয় আজি মোৰ প্ৰশ্ন হয় যে শান্তিয়ে যদি আমাৰ লক্ষ্য ইউপিপিএল শান্তিৰ বাবে জন্ম হোৱা আৰু ট্ৰু সেন্সত ইউপিপিএলে শান্তি আনিছে এনডিএফবি সব আহি পেলাই ইউপিপিএলত যোগদান কৰিছে এই শান্তি প্ৰতিষ্ঠাৰ মূল মানে শক্তি ইউপিপিএলক এৰি কোনে কেনেকৈ শান্তি স্থাপন কৰিব কাৰণ হাগ্ৰামা মহিলাৰ এইটো শান্তিৰ কাৰণে কোনো কমিটমেণ্ট নাই প্ৰতিশ্ৰুতিবদ্ধ নহয় তেওঁ সদায় মানে 17 বছৰ কালত আটাইতকৈ বেছি অশান্তি বিটিচি অঞ্চলত হৈছে হাগ্ৰামাৰ দিনতে কাৰণে হাগ্ৰামাই মই সি আৰু তেওঁৰ ৰুলিং পাৰ্টি হ'লেও বিজেপিৰ লগত এলায়েন্স হ'লেও মই আলি এটা অংক দেখিছোঁ যে দুটামান বিজেপি জিকি যাব আৰু বিপিএফতো 5টা বেছিৰ ওপৰত নাযায় আৰু ইয়াৰ পৰা কোনোবা কংগ্ৰেছো যাব পাৰে 5টা 6টা আৰু 2টা যদি হয় মানে 8টামান গ'ল আৰু বাকী থাকিল এইটো মই খুব বেছি ক'ব নাযাওঁ কিন্তু আমাৰ 7জন সিটিং এমএলএ আছিল আজিৰ দিনত হয়তোবা 8জন হোৱাৰ এটা চান্স টু প্ৰায় মানে স্পষ্ট হৈ গ'ল তামুলপুৰত কোনো প্ৰশ্নই নাই তামুলপুৰ প্ৰমোদ বড়ো যাবই আমাৰ মিত্ৰদল নাই কোনো মিত্ৰদল নাই আমাৰ মিত্ৰতা কোনো নাই বিজেপিৰ লগত মিত্ৰতা আমি এতিয়া নাইয়ে আৰু 26ৰ পিছত নাই কংগ্ৰেছৰ পাৰ্টি আছে আপোনালোকৰ বিশেষ প্ৰভাৱ পেলাব নেকি কংগ্ৰেছে নিজৰ স্থিতি ক্ষুদ্ৰ বা ৰাখিবৰ কাৰণে তেওঁ চেষ্টা চলাইছে তেওঁলোকে কিন্তু কংগ্ৰেছৰ কোনো মানে ইয়াত প্ৰভাৱ নেপেলায় কিন্তু যিসকলে কংগ্ৰেছক ভোট দিব এইটো পৰোক্ষভাৱে বিজেপিকে সহায় কৰা হ'ব ইয়াত বিপিএফৰ কোনো কেণ্ডিডেট নাই তো বিজেপি আছে যিসকলে বিজেপি জিকাটো বিচৰা নাই তেওঁলোকে কংগ্ৰেছকো ভোট দিব নালাগে কাৰণ কংগ্ৰেছক ভোট দিলে বিজেপিয়ে মানে লাভ হৈ যাব আৰু বিশ্বজিৎ দৈমাৰীয়ে লাভ হৈ যাব সেইকাৰণে তেওঁলোকে ইউপিপিএলকে যদি দিয়ে তেতিয়া প্ৰমোদ বড়োৰ জিকাটো আজি যদি 90% আছিলে 100% হৈ যাব আজি মই তামুলপুৰত আহিছোঁ তামুলপুৰ এছটি সমষ্টি হয় আৰু প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ ইউপিপিএলৰ সভাপতি তেওঁ প্ৰাক্তন চিব হয় বিটিচি ইয়াত ইউপিপিএলৰ হৈ তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে আপোনালোক চবেই জানে ইউপিপিএল কাৰো লগত মিত্ৰতা নাই 2026লৈকে বিজেপিৰ লগত এনডিএৰ এটা সংগী হিচাপে আমি আছিলোঁ কিন্তু 26ৰ পিছত আমাৰ বিজেপিৰ লগত আৰু এনডিএৰ লগত কোনো সম্পৰ্ক নাই এই নিৰ্বাচনৰ পিছত আমি একেলে এইকাৰণে অকলে নিৰ্বাচন খেলিছোঁ
আৰু বিজেপিৰ লগতো কোনো এলায়েন্স বা মিত্ৰতা নথকাৰ কাৰণে তামোলপুৰত প্ৰমোদ বড়ো নিজেই বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে ইয়াত প্ৰতিদ্বন্দ্বিতাত নামিছে। এতিয়া জিকাৰ এটা যুদ্ধ, ইলেকশ্যন খেলিছে মানে জিকিবই লাগিব, হাৰিবৰ কাৰণে কোনেও নেখেলে। আৰু প্ৰমোদ বড়োৰ যিটো এটা সম্ভাৱনা, জাতি জনগোষ্ঠী যেনেকৈ স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে, কাৰণ তেওঁ BTCৰ 5টা বছৰ চিফ হোৱাৰ পিছত ইয়াত জিলা এটা গঠন হ'ল, তাত কোনো এটা আন্দোলন কৰিব লগা হোৱা নাই, জেলত যাব লগা হোৱা নাই। মেডিকেল কলেজ উইদাউট এনি এৰেষ্ট, উইদাউট এনি মুভমেণ্ট, উইদাউট এনি ব্লাডছেড মেডিকেল কলেজ স্থাপন হ'ল। এইটো ক্লাছ আৰম্ভ হ'বলৈ বেছি দিন নাই। আৰু আজি আমাৰ পাগলা দিয়া আৰু বাল্টি নদী বা এনেকৈ 4খন নদীৰ ওপৰত ব্ৰিজ হৈছে, তাৰ কাৰণেও আন্দোলন হ'ব লগা হোৱা নাই। তেনেকৈ অৰুণোদয়টো খুব বেয়া কাম কৰিছে। BPF ক্ষমতাত অহাৰ পিছত UPPLৰ যিবিলাক বেনিফিচিয়াৰীবিলাকৰ নামটো কাটি দিছে। আকৌ এইবিলাকক আমি আকৌ অৰুণোদয় দিবই লাগিব। আজি তামোলপুৰটো হ'ল যে এটা প্ৰগতিশীল জিলা, আৰু অসমৰ মুখ্যমন্ত্ৰী এদিন কৈছিলে যে BTR অঞ্চলৰ অৰ্থনীতি তামোলপুৰৰ পৰাই যাব, এটা সময়ত এটা কমাৰ্চিয়েল হাব হ'বলৈ গৈ আছে। এইটো নিৰ্মাণ কৰিব লাগিলে এজন ব্যক্তিৰ, এনেকুৱা ব্যক্তিৰ প্ৰয়োজন, নেতা যেনেকৈ যাৰ বিজন আছে, যাৰ জ্ঞান আছে। প্ৰমোদ বড়ো আজি শান্তিৰ দূত বুলি এটা নাম পাইছে গোটেই ভাৰতবৰ্ষতে। 5টা বছৰত না 144 ধাৰা জাৰি হ'ল, না কাৰোবাৰ হত্যা হ'ল, না ক'ৰবাত আন্দোলন হ'ল, গোষ্ঠী সংঘৰ্ষও নহ'ল। কিন্তু BPFৰ শাসন অহাৰ লগে লগে ইয়াত মানে সমাজ বিৰোধী কাম কাজবিলাক বৃদ্ধি পাইছে। জুৱা মদ ভাঙৰ এটা মানে হাৱা এটা চলিছে। লগে লগে কিছুমান বিক্ষিপ্ত ঘটনাৰ বাবে আজি ইণ্টাৰনেট পৰ্যন্ত বন্ধ কৰিব লগা হৈছে। ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো কি হ'ব আমি নাজানো। তো এনেকুৱা ব্যক্তি যিয়ে মানে সম্পূৰ্ণভাৱে শান্তি আৰু নিৰাপত্তা প্ৰদান কৰিব পাৰিছে, এই ব্যক্তিৰ কাৰণে তামোলপুৰবাসী ৰাইজে বিপুল ভোট দি পেলাই জয়ী কৰি দিব লাগে। তেখেতে অসমত এটা দায়িত্বশীল এজন ব্যক্তি হিচাপে ডাঙৰ এটা দায়িত্ব পাই পেলাই সমগ্ৰ অসমৰ কাৰণেও কাম কৰিব, BTRৰ কাৰণেও কাম কৰিব, আৰু আমাৰ তামোলপুৰৰ কাৰণেও তেখেতে কাম কৰিব।